আমার এপিআরও আরসি পাস আউট হয়েছে। এপিআরও হয়ে গেল আসাম পুলিশ রেডিও অর্গানাইজেশন, আমার টেকনিক্যাল অর্গানাইজেশন ই আমার কমিউনিকেশন সিস্টেম তো চাই। আৰু তিনিটা লোকেশনত তেওঁলোকৰ ট্ৰেইনিং কৰা হ'ল, এটা ইয়াত 780 আৰু 8 APBN নবেয়াপুৰী, য'ত আমাৰ গাৰ্লসকলৰ ট্ৰেইনিং, আৰু 20 APBN আলবাৰী। তো 20 উইকছ ট্ৰেইনিং কৰি তেওঁলোকে আজি পাছ আউট হৈছে। ইয়াৰ পিছত তেওঁলোকৰ এক্সপাৰ্ট টেকনিকেল ট্ৰেইনিং কাৰণে তেওঁলোকে গুৱাহাটী যাব, য'ত এপিআৰও ট্ৰেইনিং স্কুল আছে। আৰু খুব ভালকৈ তেওঁলোকৰ ট্ৰেইনিং কৰা হ'ল, বঢ়িয়া পৰেড প্ৰদৰ্শন হৈছে। তাৰ কাৰণে মানে ট্ৰেইনাৰ কমাণ্ডেণ্টসকলক মই ধন্যবাদ জনাইছোঁ, যে IG ট্ৰেইনিং আৰ্ণ পুলিচ এণ্ড IG কমিউনিকেশ্যন। কি আহ্বান জনাব তেওঁলোকক, যিহেতু আজিৰ পৰা তেওঁলোকে ফিল্ডত যাব, কাম কৰিব, ৰাজ্যৰ কাৰণে কাম কৰিব যাব, কি আহ্বান জনাব তেওঁলোকক? সেইটোৱে আহ্বান জনোৱা হ'ল যে তেওঁলোকে যিহেতু আমাৰ টেকনিকেল অৰ্গেনাইজেশ্যন আসাম পুলিচৰ, তো আমাৰ যিমানখিনি টেকনিকেল ছিষ্টেম আছে প্লাছ যি টেকন'লজিকেল এডভান্স ডেভেলপমেণ্ট হৈ আছে আমাৰ ছায়েন্স ক্ষেত্ৰত, তাৰ লগত সংগতি ৰাখি তেওঁলোকে আসাম পুলিচৰ কমিউনিকেশ্যন ছিষ্টেম বাকী টেকনিকেল বস্তুবিলাক যেনেকৈ তেওঁলোকে ঠিক ঠাক কৰি ৰাখিব পাৰে আৰু আসাম পুলিচে টেকন'লজিৰ লগত সংগতি ৰাখিব পাৰে, সেইটো তেওঁলোকক আহ্বান জনোৱা হ'ল। বিভিন্ন থানাত শ্বৰ্টেজ ফিল আপ হ'ব আৰু ইমানখিনি মানুহ আমি ফিল্ডত দি দিম প্ৰবেশনৰ কাৰণে। তো তেওঁলোক গৈ পেলাই ফিল্ডত কাম কৰিব, যিখিনি এফেক্ট আমাৰ কাম আগবাঢ়িব। ভাল লাগিছে। আমাৰ 5 মাহৰ ট্ৰেইনিং আজি খতম হ'ল, POP ভালে লাগিছে। মোৰ নাম ভাগ্যশ্ৰী বৰা, মোৰ ঘৰ নগাঁও কলিয়াবৰ। ঘৰত যাব পাৰিব ন? হয়, আজি ঘৰত যাম আৰু। আজি লাষ্ট ডে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। 5 মাহ আমি কষ্ট কৰি ট্ৰেইনিং কৰিছোঁ আৰু ছাৰহঁতক বহুত বহুত ধন্যবাদ কৰিছোঁ, মানে বহুত আমাক কষ্ট কৰি সিহঁতি শিকাইছে। তাৰপিছত আমাক বহুত ভাল লাগিছে, থেংক ইউ। ঘৰত যাব ন? ঘৰত কাইলৈ যাম, আজি আমাৰ বৰাখানা আছে। ঘৰ মোৰ ধেমাজি হয়। নাম মোৰ পূজাৰাণী দলে পেগু। আজি ভালেই লাগিছে, 5 মাহ কষ্টৰ মূৰত আজি পাছিং আউট হৈছোঁ। 5 মাহ ঘৰত যাবই পোৱা নাই, কাইলৈ যাম আৰু। কেনেকুৱা কষ্ট কৰিছিলে অসম পুলিচৰ কাৰণে? কষ্ট কৰিছিলোঁ, দিনে ৰাতিয়ে প্ৰেক্টিচ কৰিছিলোঁ। তাৰ পাবলৈ সক্ষম হৈছে, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। जोबोद मोजां नांदो, खस्थ' नि गेजेरजों इखिनि फैनो हानायखाय जोबोद मोजां नांदो आरो बेनोसै। थेंक इउ। आं नलबारिनिफ्राय। आसाम पुलिसनि थाखाय माबायदि गोसो दंमोन सिगाङाव? दा जिहेतु आसाम पुलिसाव जयेन जाबाय, सिगां माबायदि नाजादोंमोन? गोबां इदिनो खस्थ' खालामदोंमोन आरो रानिं आरो रिटेन इदिनो। ভাল লাগিছে, কাৰণ বহুত কষ্ট কৰিছিলোঁ এইটো চাকৰিৰ কাৰণে। হয়তো আজি মানে সপোনবোৰ সফল হোৱা যেন ফিল হৈছে। চেষ্টা কৰিম যাতে আগন্তুক যাতে আৰু কিবা এচিভ কৰিব, লাইফত ছাকচেছ হ'ব পাৰোঁ আমি। থেংক ইউ। हिंदी में बोलेगा? हाँ, अच्छा लगा आज बहुत, मतलब 5 महीने का कड़ी मेहनत के बाद आज हम लोग को POP हुआ, अच्छा लगा दिल को करके। ভাল লাগিছে, 5 মাহৰ পিছত আমি POP কৰি ভাল লাগিছে আজি। 5 মাহ ট্ৰেইনিং কেনেকুৱা আছিলে? বহুত কষ্ট হ'ল। আজি অসম পুলিচৰ কাৰণে কেনেকুৱা প্ৰিপাৰেশ্যন কৰিছিলে? প্ৰিপাৰেশ্যন মানে কৰিছিলোঁ। এতিয়া ঘৰত যাব? এতিয়া ঘৰত যাব পাম বুলি ভাবিছোঁ আৰু ভাল লাগিছে, ভাল লাগিছে। আমাৰ 5 মাহ ট্ৰেইনিঙৰ অন্তত অসম আৰক্ষী অনাতাঁৰ শাখাত আমাৰ আজি পাছিঙৰ পেৰেড সমাপ্ত হৈ গ'ল। বহুত কষ্টৰ মূৰত আজি এই মুহূৰ্তটো আহি পৰিছে, সঁচাকৈ বহুত আনন্দৰ মুহূৰ্ত। কাৰণ এজন সাধাৰণ মানুহৰ পৰা আমি আজি অসম আৰক্ষী যি পাছিঙৰ পেৰেড হৈ গ'ল, সাধাৰণ মানুহৰ পৰা যি অসম আৰক্ষী হ'লোঁ, তাত আমাৰ ছাৰসকলে যি আমাক শিকালে, তেওঁলোকৰ যি ত্যাগ, সেইখিনি আমি সদায় ঋণী হৈ থাকিম। কিয়নো তেওঁলোকে আমাৰ সমানে সমানে তেওঁলোকৰ শাৰীৰিকভাৱে যিখিনি কষ্ট কৰিলে, তেওঁলোকক আমি কোনোদিন পূৰণ কৰিব নোৱাৰিম। গতিকে এই সুযোগতে তেওঁলোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিজৰ মা দেউতাৰ যিখিনি কষ্ট ত্যাগ আজি সফল হোৱা বুলি অনুভৱ কৰিছোঁ। কাৰণ আজি আমি জীৱনত এখোজ আগবাঢ়িবলৈ এটা সকাহ পালোঁ, জীৱনটো আনন্দদায়ক হ'ব বুলি আমি সকাহ পালোঁ। কিয়নো বহুত কষ্ট আছিল আগতে, কষ্টৰ মূৰত আজি এই পাছিঙৰ পেৰেডটোত আমি অসম আৰক্ষীত যি নিয়োজিত হ'লোঁ, তাৰ কাৰণে অনাগত দিনত আমি সুখকৰ যাতে হ'ব পাৰোঁ, তাৰ বাবে সকলোৰে আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ। ধন্যবাদ। सना रुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सना रुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन।
MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द पथआव MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव